Hello friends, today we are going to bake a cake that is eggless, strawberry and cherry mixed. বন্ধু সকল আজি এটা কেক বনাম। কেকটো হ'ব আপোনাৰ সম্পূৰ্ণ কণী অবিহনে স্ট্ৰবেৰী আৰু চেৰী মিহলি কৰি। প্ৰয়োজনীয় তালিকাখন কৈছো। এবাটি ময়দা, 3 ভাগৰ 2 ভাগ চেনি, 3 ভাগৰ 2 ভাগ স্ট্ৰবেৰী জুস অথবা পিউৰি, আধা বাটি তেল, 3 চামুচ গাখীৰ, 1 চামুচ বেকিং পাউডাৰ, এচিকুট সোডা, 10 গ্ৰাম চেৰি, 1 চামুচ বাটাৰ. Here it is: 1 bowl of maida, 2/3 bowl of sugar, 2/3 bowl of strawberry juice or puree, half bowl of oil, 3 spoon milk, 1 teaspoon baking powder, 1 pinch soda, 10 gram cherry, 1 teaspoon of butter. এতিয়া এটা ডাঙৰ বাটি ল'ব লাগিব. We have to take a big bowl to add the mixer. প্ৰথমতে আমি চেনি আৰু স্ট্ৰবেৰী পিউৰিখিনি মিহলাই লম. First of all, we will mix the sugar and strawberry puree. এতিয়া ইয়াত আমি তেল ঢালি দিম আৰু ভালদৰে মিহলাম. Now we will add the oil and mix it well. এতিয়া আমি বেকিং পাউডাৰখিনি মিহলাম আৰু ভালদৰে মিক্স কৰিম. Now we will add the baking powder and mix it well. এতিয়া ইয়াত আমি বেকিং সোডা এচিকুট মিহলাই দিম আৰু খুব ভালদৰে ফেটিব লাগিব. Now we have to add the baking soda and mix it well again. এতিয়া আমি লাহে লাহে ময়দাখিনি ঢালিম আৰু মিহলি কৰি গৈ থাকিম. যিমান পাৰো সিমান ধুনীয়াকৈ ময়দাখিনি অলপ অলপকৈ ঢালিম আৰু জোৰকৈ ফেটিব. Now we will add the maida. Keep slowly adding and mixing it. Add small part, mix it, again add some part and mix it well. এতিয়া আমি 2 চামুচ গাখীৰ মিহলাম আৰু এনেদৰে ফেটিব যাতে তাত কোনো ধৰণৰ ডট বা কোনো চিন নাথাকে, খুব ধুনীয়া মানে কোমল হয়. Now we have to add the 2 spoon of milk, then mix it well so that it will be lump free and smooth butter. মনত ৰাখিব কেকৰ মিশ্ৰণখিনি খুব মিহি হ'ব লাগিব. আপুনি সেই কাৰণে যিমান পাৰে সিমান ফেটিব. এতিয়া কেৰাহীটো গৰম হ'বলৈ দিব. Now you have to heat the karai in the stove. Grease the cake tin with butter. Apni cake tin to butter hani lobo. Pour the half portion of butter in the cake tin. Cake mishran khini adha angkho ami etia cake tin to dhali dim. Now add some pieces of cherry. Etia ketukura man cherry ami ya dhali dim. এতিয়া আমি সম্পূৰ্ণ কেকৰ মিশ্ৰণখিনি বাটিটো ঢালি দিম. Now we have to add the complete cake batter in the cake tin and garnish the cherries again. এতিয়া যিখিনি বাকি চেৰি ৰৈ গ'ল গোটেইখিনি ওপৰত ধুনীয়াকৈ আমি ঢালি দিম যাতে দেখিবলৈ ধুনীয়া হয়. এতিয়া কঢ়াইটোৰ ওপৰত আমি এটা ষ্টেণ্ড ৰাখিম. Now we have to add a stand in the karai.
এতিয়া কেৰাহীটোৰ ওপৰত আপুনি কেক টিনটো বহাই দিব যিদৰে মই দেখুৱাইছো ঠিক তেনেদৰে বহাব Now you have to place the cake tin in the karai the way I have shown you in the picture এতিয়া এখন ঢাকোনেৰে ঢাকি দিব এতিয়া এখন ঢাকোন লব Now you have to add a lid to cover it well Now you have to bake it for 45 minutes in low flame এতিয়া আপুনি 45 মিনিটৰ কাৰণে কেকটো হ'বলৈ দিব কিন্তু লো ফ্লেমত ৰাখিব মনত ৰাখিব এটো লো ফ্লেমত ৰাখিব লাগিব আপোনাৰ 45 মিনিট হৈ গ'ল তেতিয়া আপুনি এডাল মিহি ষ্টিক এডাল লৈ টেষ্ট কৰিব পাৰে কেকত সোমাই দিব ষ্টিকডাল আকৌ উঠাই আনিব যদি দেখিছে একো আপোনাৰ লাগি অহা নাই ষ্টিকডালত তেতিয়া আপুনি গম পাব যে কেকটো সম্পূৰ্ণ হৈছে এতিয়া আপুনি উলাই আনি ঠাণ্ডা হলে কেক টিনটোৰ পৰা বাহিৰ কৰি লব আৰু পৰিবেশন কৰিব পাৰে ধন্যবাদ